হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আৰু আজি মই যিহেতু আজি প্ৰথম মই ব্লগ কৰিব গৈ আছোঁ, চ' মই আজি যাম অৰুণাচল প্ৰদেশৰ ইটানগৰ। আৰু মই আপোনাক দেখুৱাম মই ৰাস্তাত গৈ থাকোঁতে। ইয়াৰ পৰা গাড়ীত যাম ঘৰৰ পদূলিৰ পৰা, তাৰপিছত গৈ গোগামুখৰ পৰা ট্ৰেইনত উঠিম, ট্ৰেইনৰ পৰা যাম। সম্পূৰ্ণখিনি আপোনালোকক মই দেখুৱাবলৈ কোচিছ কৰিম, দেখুৱাবলৈ মই চেষ্টা কৰিম। চ' ব'লক, মই এতিয়া ভাত খাই ল'ম, ভাত খাই ওলাই বিন্দাছ ব্লগ কৰি গুচি যাম। বাই বাই। তো গাইজ, মই এতিয়া গাড়ীত উঠিলোঁ ঘৰৰ পৰা, এতিয়া গৈ আছোঁ ডাইৰেক্ট গোগামুখ ৰেলৱে ষ্টেচনলৈ। তো চাই থাকক গাইজ। হাই গাইজ, আহোঁতে মই যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ তেতিয়া মই গাড়ীত ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপমান জল্দি হোৱাৰ কাৰণে। মই আচলতে ভাত খাইছিলোঁ, তেতিয়া গাড়ী আহি পিনে হৰণ মৰাৰ পাছতহে মই গম পালোঁ গাড়ী আহিলে। চ' পটাপট উঠি আহোঁতে অলপ ৰাস্তাত ভিডিঅ' এটা কৰিছিলোঁ, ৰাস্তাত ভিডিঅ' কৰিব নাপালোঁ। আৰু চ' এতিয়া মই ফাইনেলি আহি পালোঁ গোগামুখ ৰেলৱে ষ্টেচন। এইটো পৰিৱেশ চাই লওক। লগতে মই ওপৰলৈ গৈ আছোঁ। ফাইনেলি টিকেটো পতা হ'ল, টিকেট মই কাটি মেলি ক'ত গৈ আছোঁ এইটো মই জনাই আছোঁ। গোগামুখ ৰেলৱে ষ্টেচন। মানুহ ৰৈ আছে ট্ৰেইনৰ কাৰণে। ট্ৰেইন আহিব চিলাপথাৰ, মুৰকুং চেলেঙৰ পৰা আহিব ডাইৰেক্ট। আৰু চিলাপথাৰ পৰা আহি আছে বৰ্তমান। এতিয়াও লাগিব 1 ঘণ্টা ওচৰা-ওচৰি লাগিব। চ' গাইজ দেখুৱাই থাকিম আমাৰ জাৰ্ণিটো। ঠিক আছে। তো চাওক, আমাৰ অসমৰ চাহ খেতিৰ ইমান ধুনীয়া এটা ফটো ইয়াত আমাৰ গোগামুখ ৰেল ষ্টেচন আহি থৈছে। আৰু ইয়াত আছে গোগামুখ বুলি লিখি থোৱা আছে ইমান ধুনীয়াকৈ। তো আৰু এইফালে আছে মা মোৰ লগত আছে, বৰমা আছে। বৰমাক অলপ দেৰিকৈ দেখাইছোঁ। ফাইনেলি ট্ৰেইনত উঠিলোঁ, ট্ৰেইনৰ পৰা যাত্ৰা কৰিছোঁ গোগামুখৰ পৰা। চ' এয়া আমাৰ এটা লাজ কৰি এইফালে সোমাইছে মুতিবলৈ। ট্ৰেইনত গৈ থাকোঁতে বিভিন্ন প্ৰকাৰৰ আমাৰ অসমৰ উৎপাদিত চাহ দেখিবলৈ পোৱা গৈছে। অসমৰ উৎপাদন হোৱা অসমৰ চাহ, অসমৰ নেচাৰেলি পৰিৱেশ, প্ৰাকৃতিক সম্পদ। এইটো হ'ল চাহ বাগান। বৰ্তমান আমি আহি পালোঁ কি আছিলে গহপুৰ আহি পাইছোঁ। চ'
গাইছ মানে কি মই আমি তিনিজন বাইকত গৈ আছিলোঁ মাহঁতে এইখন গাড়ীত গ'ল তাৰপিছত গাড়ী ৰাস্তাত গ'ল চেকিং মানে তিনিজনক যাব নিদিয়ে পুলিচ আছে গেট পাছ লয় চ' সেইকাৰণে গেট পাছ আছে কিন্তু তিনিজন যাব নিদিয়ে চ' সেইকাৰণে মই অলপ খোজকাঢ়ি দিছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ চাওক তো গাইজ এটা বাইকত তিনিজন মানুহ আচলতে যাব নালাগে ক'তো ড্ৰাইভ কৰিব নালাগে তো যদিও যায় তেতিয়া শ্ল' ড্ৰাইভ হ'ব লাগে সদায় সদায় লাহেকৈ চলাব লাগে বাইক তো লগতে প্ৰয়োজনীয় বস্তু হেলমেট পিন্ধিব লাগে কিন্তু আমাৰ কিছুমান অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণেহে আমি বাইকত যাবলগীয়া হ'ল আমাৰ গাড়ীখন আছিলে তো গাড়ীত মানে মানুহ ফিটিং তো আমাক এৰিবলৈ দাদা এজন যাবলগীয়া হ'ল অৰুণাচল প্ৰদেশ ভিতৰলৈ ইটানগৰলৈ তো আমি তেনেকৈ গ'লোঁ তো আমি সেয়া গৈ আছোঁ फिर जाते जाते मिल गया हमारा बाइक ये ग्लैमर बाइक इधर ब्रो है इधर अब हमें ये बाइक से जाएगा अरुणाचल प्रदेश ईटानगर चलो चलो পৰিৱেশ অসমৰ কাষতে লাগি থকা অৰুণাচল প্ৰদেশ চিংপুলৈ গৈছে চিংপু নহয় জানো চিংপু আমাৰ ভাইটি আছে তেনেকুৱা আহি আছিলোঁ ইমান কম আছিলে বাইক ইমান ধুনীয়া পৰিৱেশ আৰু লৰালি পাৰ হ'ল মোৰ যৌৱন হাঁহি ধেমালিৰে ভৰা লৰালিৰ দিনবোৰ আজি বাৰু কেনি গ'ল ধূলি বালিৰে লৰালি পাৰ হ'ল মোৰ যৌৱন তো গাইজ আমি ওলাই আহিলোঁ এতিয়া আমি আহি পাই মেলি ওলাই আহিলোঁ ফ্ৰেছ হৈ আহি আমি হোটেল এটাত সোমাইছোঁ ইয়াত ম'ম' ঘুগুনি আৰু কুকুৰাৰ ঠেং লগত চুপ আছে আমি অলপ খাই আছোঁ তো আজিলৈ ইমানেই আৰু মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰিব লগতে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰিব যাতে মোৰ ভিডিঅ' নতুন আপডেট পাই থাকিবলৈ তো বাই বাই টা